বন্ধুসকল আপোনালোকে জানেনে আইনা চাই আমি যেতিয়া নিজকে নিজে কথা কওঁ তেতিয়া ধ্যান আৰু মগজুৰ শক্তি দুইটাই বাঢ়ে আৰু যিসকল ল'ৰা ছোৱালীৰ মাক দেউতাক বহুত ষ্ট্ৰিক্ট হয় সেইসকলৰ ল'ৰা ছোৱালীবোৰে মিছা কথা কোৱাৰ অভ্যাস কৰে ঠিক তেনেদৰে যেতিয়া আমি নিজৰ ভাষাৰ বাহিৰে বেলেগ ভাষাত আমি কিছুমান কথা ভাবো তেতিয়া আমি ভাল সিদ্ধান্ত ল'ব পাৰো বন্ধুসকল মই আজি আপোনালোকক কেইটামান সাইকোলজিক্যাল ফেক্টছৰ বিষয়ে কম তেনেহলে বন্ধুসকল ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব তেন্তে বন্ধুসকল ভিডিওটো আৰম্ভ কৰো সৰু এটা ইন্ট্ৰ হৈতে সো লেটস গো বন্ধুসকল এটা কথা আমি সকলোৱে জানো যে বেলেগক অপকাৰ কৰিব নালাগে আসলতে সাইকোলজিক্যাল ৰিসাৰ্চৰ পৰা গম পোৱা গৈছে যে আমি যদি কেতিয়াবা বেলেগক অপকাৰ কৰিব বিচাৰো বা আনৰ বেয়া চৰিত্ৰৰ বা অভ্যাসৰ বিষয়ে যদি সমালোচনা কৰো তেতিয়া সেই বেয়া চিন্তাবোৰ কিছু পৰিমাণে আমাৰ নিজৰ লগতো আহি যায় ধৰি লওক আপুনি আন এজন ব্যক্তিৰ কথা বেয়াকৈ কৈ আছে যে হি কামবোৰ টাইমত নকৰে পঢ়া শুনা ভালকৈ নকৰে তেতিয়া আচৰিতভাৱে লাহে লাহে সেই বেয়া চৰিত্ৰ বা অভ্যাসটো আপোনাৰ লগতো আহি যাব আপুনি হয়তো এনেকুৱা প্ৰমাণ পাইছে গতিকে বেলেগৰ বেয়াটো চিন্তা কৰাৰ আগতে নিজৰ কথা ভাবি ল'ব লাগে বন্ধুসকল ভৱিষ্যতে কিবা পাবলৈ যদি আশা কৰে তেনেহলে সেইটো পালো বুলি ধৰি ল'ব লাগিব মানে আপুনি যদি ধনী হ'ব বিচাৰে তেনেহলে আগতীয়াকৈ ধনী বুলি নিজকে ভাবি ল'ব লাগিব আসলতে সাইকোলজিক্যাল লেভেলত এইটো প্ৰমাণ হৈছে যে যদি আপুনি ধনী বুলি ভাবি লয় তেতিয়া আপোনাৰ মগজুৱে ধনী হোৱাৰ ৰাস্তাবোৰ দেখাই দিয়ে যাতে ভৱিষ্যতে আপুনি ধনী হ'ব পাৰে ইয়াৰে এটা সৰু উদাহৰণ আপোনালোকক কম যাতে আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব পাৰে ধৰি লওক আপোনাৰ আত্মবিশ্বাস কম আৰু আপুনি আত্মবিশ্বাসটো বঢ়াব বিচাৰে তেতিয়াহলে আপুনি নিজকে নিজে আত্মবিশ্বাসী বুলি ভাবি ল'ব লাগিব আৰু আনৰ আগতো আপুনি আত্মবিশ্বাসী বুলি দেখাব লাগিব যদি আপুনি তেনেকুৱা কৰে লাহে লাহে আপোনাৰ আত্মবিশ্বাসটো বাঢ়ি যাব আমেজিং নহয় জানো বন্ধুসকল আপুনি জানি আচৰিত হ'ব যে ছোৱালীসকলে সেইসকল ল'ৰাৰ প্ৰতি বেছি আকৰ্ষিত হয় যিসকল ল'ৰাৰ জীৱনত বেছি জঞ্জাল নাথাকে মানে ছোৱালীবোৰে সেইসকল ল'ৰাকহে বেছিকৈ বিচাৰে যিসকলে নিজৰ লাইফটোত কি এচিভ কৰিব লাগে সেইটো ভালকৈ বুজি পায় কিন্তু সেইসকলৰ প্ৰতি আকৰ্ষিত নহয় যিসকলে বুজিয়ে নাপায় নিজৰ জীৱনটোৰ লক্ষ্য কি ইয়াৰ উপৰি যিসকল ল'ৰাই নিজৰ ওপৰত বিশ্বাস ৰাখে সেইসকল ল'ৰাৰ প্ৰতিও ছোৱালীবোৰ বেছি আকৰ্ষিত হয় এনেকুৱা এইভাবে হয় যে সেই ল'ৰাজনে কনফিডেন্ট হৈ এটা ভাল সিদ্ধান্ত ল'ব পাৰে বন্ধুসকল আপুনি যেতিয়া আইনাত চাই নিজৰ লগতে কথা পাতে তেতিয়া আপোনাৰ ধ্যানৰ লগতে মনত ৰখা শক্তিটো বৃদ্ধি পায় এইটো প্ৰমাণ চাবলৈ এটা পৰীক্ষাও কৰা হৈছিল এই পৰীক্ষণটিৰ পৰা গম পোৱা গৈছিল যে যিসকলে ডাঙৰকৈ মাত মাতি পঢ়ে সেইসকলে বেছি দেৰিলৈকে মনত ৰাখিব পাৰে কিন্তু যিসকলে মনে মনে বা মনৰ মাজতে পঢ়ে সেইসকলে সিমান দেৰিলৈকে মনত ৰাখিব নোৱাৰে আপোনাৰো যদি মনত ৰখাৰ বাবে অসুবিধা হয় তেতিয়াহলে আপুনি এখন আইনাৰ সন্মুখত গৈ ডাঙৰকৈ নিজৰ লগতে কথা পাতিব পাৰে বন্ধুসকল শেষৰ ফেক্টটো কোৱাৰ আগতে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে বহুত ধন্যবাদ কিন্তু আমাৰ চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহলে এনেকুৱা কিছুমান আচৰিত আৰু আমেজিং ফেক্টছৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই দিব নাপাহৰিব বন্ধুসকল আপুনি জানি আচৰিত হ'ব যে যিসকল ল'ৰা ছোৱালীৰ মাক দেউতাকসকল বেছি ষ্ট্ৰিক্ট হয় তেওঁলোকে বেছি মিছা কথা কয় মানে তেওঁলোকে মনৰ কথাবোৰ মাক দেউতাকক ক'বলৈ ভয় কৰে সেইবাবে বাধ্যত পৰি মিছা ক'ব লগা হয় আৰু লাহে লাহে এইটো এটা অভ্যাসলৈ ৰূপান্তৰিত হয় গতিকে আপুনিও যদি এজন পেৰেণ্টছ হয় তেতিয়াহলে আপুনিও আপোনাৰ ল'ৰা ছোৱালীসকলৰ লগত খোলা মনেৰে কথা পাতিব বন্ধুসকল এয়াই আছিল আজিৰ ভিডিওৰ কেইটামান সাইকোলজিক্যাল ফেক্ট ভিডিওটো চাই যদি ভাল পালে এটা লাইক কৰি দিব তেনেহলে বন্ধুসকল আকৌ লগ পাম নেক্সট ভিডিওত এনেকুৱা কিছুমান আমেজিং ফেক্টছৰ সৈতে তেতিয়ালৈকে বাই